हेलो नमस्कार गाइस की खबर आशा करो সকলোৰে ভাল আৰু মোৰো ভাল কলা লৰাৰ অন্য এটা ৰিएक्शन ভিডিঅলৈ আপোনালোক আকৌ এবাৰ স্বাগতম আৰু মোৰ মেনেজাৰ নিখান্ত আহি পালে উপস্থিত হল আৰু নিখান্তৰ লগত মই যাম আৰু এইখন মই সাৰ্কেলতে গৈ আছো পূজাৰ পৰা শংকৰোৎসৱৰ পৰা লক্ষী পূজা ইমান কেইদিন হল ভিডিঅ দিবৰ পৰা নাই আৰু আজি আপোনালোকক মই ৰিएक्शन ব্লগ এটা দিব গৈ আছো এনেকা খাটকা বস্তু এটা দেখাম না আপোনালোকক মানে মাত্ৰ চাই থাকক ভিডিঅ মানে শংকৰোৎসৱ দুৰ্গা পূজা লক্ষী পূজা গুচি গ'ল ইমান ডাঙৰ পূজা কিন্তু মই ভিডিঅ আপলোড কৰিব পৰা নাই বিশেষ কাৰণত ভিডিঅ আপলোড কৰিব পৰা নাই মানে মই দোকান কিবা কানে কৰি আছিলো সেই কাৰণে ভিডিঅ আপলোড কৰিব পৰা নাই আৰু যত মোৰ মেনেজাৰো মানে কামতে ব্যস্ত আছিল মোৰ দোকানতে আছিল একেলগে দুয়ো কৰিছিলো কিন্তু সাকসেস নহলো আমি বিজনেছত কথা নাই লছ লাভ থাকে গাইস মই আহি পালো এয়া ওম জ্যোতি সাৰ্কেস চাবলৈ আৰু আপোনালোকে আহিব এই কালাগুছিত ওম জ্যোতি সাৰ্কেস চলি আছে আৰু এতিয়া আমি গৈ আছো টিকেট কাউণ্টাৰলৈ টিকেট কাউণ্টাৰত গৈ আমি সুধি আছো ক'ত কেই টকা হয় দাদা গ্যালাৰী কেই টকাকে দি আছে গ্যালাৰী 70 টকা আৰু এইটো য'ত চেয়াৰত বহিছালে কেই টকা হয় চেয়াৰ 70 টকা গ্যালাৰী 50 টকা ও চেয়াৰ 70 টকা গ্যালাৰী 50 টকা মানে দাদা অলপ মিষ্টেক হৈ আছে কেমেৰা আগত নিশ্চয় কথা কোৱা দে কম আছে বজাৰ হয় ন হয় এতিয়া আমি গ্যালাৰী টিকেট দুটা ল'ম গ্যালাৰী টিকেট দুটা দিব দাদা